এয়া আপোনালোকে চাওক, এয়া শেষনাগ বুলি কোৱা হয়। বহুত বতাহ মাৰি আছে আৰু আমি ঘোঁৰাত উঠি আহি এই শেষনাগ পালোহি। এয়া আমি ঘোঁৰাত নামিলোঁ ইয়াতে। এই দুজন মোৰ বন্ধু একেলগে আহিছে। এতিয়া আমি পৰাপক্ষত যিমানখিনি পাৰোঁ তথ্য সংগ্ৰহ কৰিবলৈ আমি চেষ্টা কৰিছিলোঁ। তো সেয়েহে মই আপোনালোকক ক'ব বিচাৰিছোঁ শেষনাগৰ বিষয়ে অকণমান। আচলতে যেতিয়া মহাদেৱে পাৰ্বতীক লৈ অমৰনাথ গুহাৰ দিশে আগবাঢ়িছিলে, তেতিয়া নন্দিকতলে এটা জেগাত যিৰ নাম পেহেলগাম হৈছে, আৰু তাৰ পাছত বিভিন্ন ধৰণে তেওঁ কিছু যিটো পতংগ আছিলে, কিছু পতংগটো কিছু জেগা আগত হেৰি কৰিছিলে, তাৰ নাম বিচুঘাট হ'ল। আৰু এতিয়া আহি পালেহি এনেকুৱা এই জেগাত যি নাম এতিয়া পৰিচিত শেষনাগ হিচাপে। গতিকে শেষনাগৰ অৰ্থ হৈছে তেতিয়া মহাদেৱ শিৱই তেখেতৰ কান্ধত থকা যি সৰ্প, আপোনালোকে বা আমি সকলোৱে জানো শিৱৰ ডিঙিত সদায় সৰ্প থাকে। আৰু যিহেতু পাৰ্বতীক অকলেই অমৰত্ব কথা মহাদেৱে ক'ব লাগিব, সেয়েহে সকলোকে এৰি থৈ গৈছে। আৰু সেয়েহে এই জেগাত, এই স্থানত মহাদেৱ শিৱই তেওঁ ডিঙিত যি সৰ্প থাকে, সেই সৰ্পক এই স্থানত এৰি গৈছিল। আৰু তেতিয়াৰ পৰা এই স্থানৰ নাম শেষনাগ হিচাপে পৰিচিত বা পৰিগণিত। তো ইয়াৰ পৰা আমি আৰু আগত যাব লাগিব, আৰু সেয়েহে যিবিলাক স্থান আমি পামগৈ, সেই স্থানবিলাকৰো আমি কিছু বৰ্ণনা আপোনালোকক দি যাবলৈ চেষ্টা কৰিম। আচলতে এনেকুৱা যাত্ৰা বহুত কষ্টদায়ক হয় আৰু বিপদজনক হয়। সেইবাবে সকলো স্থানৰ আমি ভিডিঅ' সংগ্ৰহ কৰিবলৈ ইমান সক্ষম হ'ব পৰা নাই। তথাপিও যিমানখিনি পাৰিছোঁ আমি এই ভিডিঅ'সমূহ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে এয়া আকৌ এবাৰ মই আপোনালোকক দেখাব বিচাৰিছোঁ, এয়া শেষনাগ। আপোনালোকে ভাল পাব। ইয়াতে মহাদেৱে সেই তেখেতৰ ডিঙিত থকা সৰ্প, এয়া চাওক, এই স্থানতে মহাদেৱে এৰি গৈছিল সেই সৰ্পক। আৰু তেতিয়াৰ পৰা এই স্থানৰ নাম হৈ পৰিল শেষনাগ। এয়া এটা বৃহৎ হ্ৰদ। এই হ্ৰদতে সম্ভৱ সেই নাগে বসবাস কৰে। আৰু এয়া এতিয়া দেখিছে আপোনালোকে কিদৰে মানুহ আহি আছে, গৈ আছে। গতিকে আমি পুনৰ এতিয়া অমৰনাথ গুহাৰ দিশে আগবাঢ়িম, আৰু ইয়াৰ পৰা আমি পুনৰ অমৰনাথ গুহাৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ। যিমানখিনি পাৰোঁ আমি আপোনালোকক এই ভিডিঅ' জেগা অনুপাতে আপোনালোকৰ ভিডিঅ' দি থাকিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ।